পল্লৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈকে। আৰু আজি হৈছে 1 তাৰিখ আৰু 1 জানুৱাৰী তাৰিখ বুলি আমি প্ৰথমে মন্দিৰত যাব ওলাইছোঁ। আৰু এতিয়া আমাৰ ওচৰৰে খাৰজাৰা থান বুলি কয়, তাতে যাম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত মোক প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব যে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। এয়া আমি আহি মন্দিৰ পাই গ'লোঁ। এয়া মন্দিৰৰ প্ৰাংগণৰ ভিতৰ ভাগত আমি সোমাইছোঁ। এয়া শিৱ মন্দিৰটোৰ তলতে এডাল বহুত ডাঙৰ গছ আছে আৰু এনেদৰে মন্দিৰৰ ৰূপ দিয়া হৈছে। ইয়াতে সেৱা কৰিলোঁ আৰু এইটো হৈছে হনুমানৰ এটা বৃহৎ মূৰ্তি আৰু ইয়াতো আমি সেৱা কৰি ল'লোঁ। এয়া হৈছে গোটেই পৰিৱেশটো মন্দিৰৰ ভিতৰৰ। এয়া মই ধূপ চাকিখিনি জ্বলাই ল'লোঁ। ধুনীয়াকৈ ধূপ চাকিখিনি দিয়া হৈ গ'ল। ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোকে ভগৱানে এই বছৰটো ভালে কুশলে ৰাখে। এয়া হৈছে একেলগে থকা এটা শিৱ মন্দিৰৰ ভিতৰ আৰু ভিতৰ ভাগত এনেদৰে চাকি বন্তি দিয়া হয়। ময়ো এগছি চাকি জ্বলাই দিলোঁ ইয়াতে। আৰু আমি আহিছিলোঁ মন্দিৰত আৰু মন্দিৰত চাকি তাকি দিয়া হৈ গ'ল। এতিয়া অকণমান থাকি আৰু যাম আৰু ঘৰত। তাৰপাছত আৰু কেইটামান প্ৰগ্ৰেম আছে। কালি যিহেতু আমি পিকনিক যোৱা এটা কথা আছে আৰু মানে কলেজৰ পৰা এটা পিকনিক আমি যাম কেইজনীমান লগৰ ছোৱালীয়ে, আৰু সেইকাৰণে আৰু জাগাবিলাক ঠিক কৰিব লাগিবতো, সেইকাৰণে আমি যাব লাগিব। আৰু ভিডিঅ'টো বাকী আছে। আপোনালোকে আজি মই 1 তাৰিখটো কেনেদৰে পালন কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমি আহি গ'লোঁ গিফ্ট কিনিবৰ বাবে। মোৰ লগৰ বান্ধৱীজনীৰ এটা বাৰ্থডে পাৰ্টি আছে আৰু সেইকাৰণে আমি ওলাইও আহিলোঁ অকণমান, যিহেতু আৰু যাব লগা আছে ৰিজৰ্টত। একেলগে যাব পাৰিম। এয়া গিফ্ট কিনা হৈ গ'ল তাইৰ আৰু এতিয়া আমি যাওঁ ৰিজৰ্টখনলৈকে ওলাই যাই থাকোঁ। আৰু যিহেতু সেইখন ৰিজৰ্টলৈকেও যাব লাগিব সেইকাৰণে একেলগে ওলাই আহিছোঁ আৰু দুয়ো। এয়া আমি যাই আছোঁ ৰিজৰ্টলৈকে। একো শুনা চুনা নাপাই দিয়ক। মই ব্লগ বনাই আছোঁ। এয়া ফাইনেলি আমি আহি পাই গ'লোঁ পাগলাদিয়া ৰিজৰ্ট আৰু ইয়াতে এণ্ট্ৰি ফিজ লোৱা হয়। যিহেতু আমাৰ বাৰ্থডে পাৰ্টি আছে সেইকাৰণে আমি সোমালোঁ। এতিয়া আমি কাটিব নালাগে আৰু টিকটটো ভালেই হ'ল। আগতে দাদাকেইজনে কাটি থৈ দিছে আৰু। আমি মাত্ৰ আহি পাই গ'লোঁ আৰু এতিয়া যাই আছোঁ আৰু বিচিতা। আৰু আজি বহুত বেছি মানুহ। দাদা ব্লগ বনাই আছে। বাপৰে বাপ। আগবঢ়ি দি কেও দিছে কোন ভৰি দেখি যাব লাগে। এয়া হৈছে আমি আহি পালোঁ। এইখিনি ঠাইতে আমি খাম আৰু এখেত হৈছে যাৰ আজি বাৰ্থডে হয়। এখেতৰে বাৰ্থডে হয় আজি। আপোনালোক সকলোৱে তেখেতক আশীৰ্বাদ কৰিব। এইবিলাক খানা গোটেইখিনি আৰু খাম আৰু বহুত বেছি টেষ্টি বনাইছিল, বহুত বেছি ভাল লাগিল আৰু এনে ধৰণৰ প্ৰাকৃতিক পৰিৱেশবোৰত যাই বহুত বেছি ভাল লাগে। আৰু তেখেতক আশীৰ্বাদ কৰিব যাতে আহিব লগা দিনবোৰ যাতে ভালে কুশলে যায় আৰু এয়াই
এতিয়া অকণমান ফুৰিব আহিছোঁ এতিয়া আমি যাই আছোঁ এয়া ফটো ছেশ্যন চলি আছে ব্লগ আছে নেকি ইমান বেছি ধুলা আৰু এয়া হৈছে ওপৰৰ পৰা গোটেই পৰিৱেশখিনি আৰু আজি বহুত বেছি মানুহ হৈছে আৰু সেইকাৰণে আজি আমিও আহিলোঁ এবাৰ চাবৰ কাৰণে আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এয়াই আৰু